তেওঁৰ জীয়ৰীসকলৰ আমি পৰিচয় দিব বিচাৰিছোঁ। দুৰ্গেশ্বৰী সন্দিকৈ তেওঁ একেবাৰে ডাঙৰ আছিল। দুৰ্গেশ্বৰী সন্দিকৈ বিবাহ সূত্ৰে বৰ্তমান নাৰায়ণপুৰতে পৰে পূৰ্ণানন্দ গগৈৰ লগত বিয়া হৈছিল। তেওঁৰ 7টি ল'ৰা ছোৱালী। আমি নামবিলাক কাঢ়ি দিছোঁ, কোন কোন আছে নিজে নিজে নমস্কাৰ কৰিব। আৰু আপোনালোকে এফালে চাই থৈ দিয়ক। নিৰঞ্জন নাই চাগে, ৰাজেন গগৈ, এয়া হৈছে ৰাজেন মঞ্জু গগৈ, মঞ্জু আছে, অকণমান মাজলৈ ওলাই দিব। নিপেন অহা নাই ন? নিপেন, অনিমা, বজ্ৰ, কল্পনাটো নাই চাগে। তাৰ পাছতে আহিছোঁ আমি বৰদা সন্দিকৈ বিয়া হৈছিল, বৰ্তমান ভূমাজাৰণিৰে হ'ল আৰু তেখেতলোক জয়ৰাম গোহাঁইদেৱৰ লগত। বৰ্তমান জয়ৰাম গোহাঁইদেৱ উপস্থিত আছে, তেখেতক আমি চিনাকি কৰি দিব বিচাৰিছোঁ। জয়ৰাম গোহাঁই, তেখেতৰ ল'ৰা ছোৱালী 4টা। জ্যেষ্ঠ মেৰী গোহাঁই, ৰুমি, ত্ৰিদীপ, নমস্কাৰ, নৱ, ইয়াৰ মাজতে আমাৰ এটা থাকি গৈছে, আমাৰ মেৰী গোহাঁইৰ হেৰি আমাৰ মাজত উপস্থিত আছে জোঁৱাই। তেওঁৰ নামটো আমি কৈ দিছোঁ, তেওঁৰ নামটো দেৱ ফুকন। তাৰপাছতে আহিছোঁ আমি ৰেণু সন্দিকৈ। নামটো কি আছিলে? গীতা বৰগোহাঁই। আমাৰ ত্ৰিদীপৰ সহসংগিনী আমাৰ গীতা দেৱী ইয়াত উপস্থিত আছে। আমি তেওঁকো তেওঁৰ পৰিচয়টো দি দিছোঁ। থাকি গ'লে ক'বা দেই। ৰাজেনো থাকিব।